হরিচন্দ্রয় এই বরুণক দেখিলা চরণে প্রণাম সাসে আৰু তেতিয়া বৰুণ দেৱে কৈছিল হে ৰজা হৰিশ্চন্দ্ৰ তোমাৰ এয়াই নেকি মনৰ বাঞ্ছা বাৰু কোৱা তোমাৰ প্ৰকৃত মনৰ বাঞ্ছা মোৰ আগত ব্যক্ত কৰা আৰু তেতিয়া ৰজা হৰিশ্চন্দ্ৰই কৈছিল শুনা প্ৰভু বৰুণ দেৱ সঁচাকৈ যদি তোমাৰ কৃপাত মোৰ এটি পুত্ৰ সন্তান জন্ম পায় প্ৰভু তেন্তে জানিবা প্ৰভু তোমাৰ নামত যজ্ঞ কৰি সেই পুত্ৰ বলি এই কথা শুনি বৰুণ দেৱ হাঁহি মেলা হাঁহি হৰি বিপদে পৰিলে Hapog bisag bag